নমস্কাৰ অফিচ ৱৰ্ল্ড চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই এতিয়া আপোনালোকৰ বাবে এটা ৰেচিপি আগবঢ়াবলৈ লৈছোঁ। তাকে বলকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া পোনপ্ৰথমে আজি মই চৌকা জুইতে বনাম বুলি ভাবিছোঁ। গতিকে জুই ধৰি লোৱা হৈছে। তাৰপিছতে মই এতিয়া কেৰাহীখনো ধুই ধুনীয়াকৈ ৰাখি থৈছোঁ। এতিয়া জুইৰ ওপৰত ধুনীয়াকৈ তুলি দিম। এতিয়া কেৰাহীখন ধুনীয়াকৈ তুলি দিয়া হ'ল আৰু ইয়াত অলপ গৰম পানী দি দিম কেৰাহীত। তাৰপাছতে মই এইফালে ধুনীয়াকৈ অমিতাখিনি কাটি থৈছোঁ। অমিতা ঘৰৰ অমিতা হয়, দহুচীয়া হ'লে ভাল খাবলৈ হয় খাৰ শাককণ। গতিকে মই ধুই পখালি ধুনীয়াকৈ ৰাখিছোঁ। আৰু খাৰৰ লগতে আৰু এবিধ ৰেচিপি বনাম বুলি ভাবিছোঁ। আজি মই বাৰীৰে লাই আগ কেইটামান আনি থৈছোঁ। তাকে ধুনীয়াকৈ এইখিনি বাচি কুচি ৰাখিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ ভাপত দিম বুলি ভাবিছোঁ। তাকে চাই থাকক শেষলৈকে ভিডিঅ'টি। এতিয়া কেৰাহীখন ধুনীয়াকৈ শুকালে জুইত, আৰু মই এতিয়া উতলাই ৰখা গৰম পানী ইয়াত ঢালি দিম। বেছি পানী নিদিওঁ, কাৰণ বেছি পানী হ'লে খাবলৈও সোৱাদ নাইকিয়া হয় খাৰ শাক। গতিকে কম পানীতে মই বনাম ধুনীয়াকৈ, চাই থাকক তেনেহ'লে। এতিয়া মই কেৰাহীত ধুনীয়াকৈ অমিতাখিনি দি দিছোঁ। আজি মই কলখাৰ নিদিওঁ, ইয়াত মই চ'দা খাৰহে ইউজ কৰিম। কাৰণ কলখাৰ নাই আজি, মানে শুকুৱাই থোৱাও নাছিলে। সেইকাৰণে মই আজি ভাবিছোঁ চ'দা খাৰে দি বনাম। ধুনীয়াই হয় দুইবিধ খাৰেই খাবলৈ। কলখাৰটো বেছি ধুনীয়া হয় বাৰু। মই কলখাৰে বেছি ভাল পাওঁ, তথাপিও খাৰ শাক খুবেই প্ৰিয় মোৰ। সেইকাৰণে মই আজি অমিতা খাৰ ৰান্ধি দেখুৱাইছোঁ আপোনালোকক। এতিয়া মই আন্দাজমতে নিমখ এড কৰিম। আন্দাজমতে দিব লাগিব। নিমখৰ পৰিমাণটো ঠিক দিব নোৱাৰিম, গতিকে নিজে জোখমতে দিলেই হৈ যাব। আৰু মই ইয়াত চ'দা খাৰ এড কৰিবলৈ লৈছোঁ। এতিয়া মই খাৰ শাকত চ'দা এড কৰিম। চ'দা খাৰো বেছি নিদিব, বেছি দিলেও খাবলৈ বেয়া হয়, চোকা হৈ যাব। নিমখটো দিয়া আছে যিহেতু, চ'দা খাৰো চোকা, গতিকে কম পৰিমাণে খাৰটো দিব লাগিব। ইমানখিনিয়ে দিলোঁ, বেছি দিব নালাগে। আৰু এটা কথা, খাৰ শাকত হালধি ইউজ কৰিবলৈ নালাগে। ইউজ কৰিলে হালধিৰ ৰংটো খাৰে বেছি ৰঙা কৰি পেলায়। সেইকাৰণে হালধিটো পৰাপক্ষত আমি নিদিওঁ। দিলেও কাটচিত অকণমান দিলে একো নহয়, কিন্তু মই নিদিয়াকৈ মই খাৰ শাক ৰান্ধোঁ। ঢাকি দিম। এতিয়া ঢাকনে আকৌ ঢাকি দিছোঁ ধুনীয়াকৈ। সিজাৰ পাছত আৰু অলপ গৰম পানী এড কৰি দিম। কমকৈ দিছোঁ পানীটো সিজি ল'বৰ কাৰণে। একেবাৰে সৰহকৈ পানী দিলে অমিতাখিনি জুলুঙা বান্ধাৰ চান্স থাকে, ভালকৈ সিজিবলৈ নিবিচাৰে। সেইকাৰণে অলপ কম পানীত ধুনীয়াকৈ সিজাই লৈছোঁ। তাৰপাছতে মই গৰম পানী আৰু নহৰু এড কৰিম। নহৰুখিনি গুচাই ল'ম আৰু এতিয়া ধুনীয়াকৈ থেতালি আধা সিজা হোৱাৰ পাছতে মই দি দিম। ধুনীয়াকৈ অলপ সিজি গৈছে অমিতাখিনি। এতিয়া মই ইয়াত নহৰু এড কৰিম। নহৰু খাৰ শাকত দিলে শাককণ বহুত ধুনীয়া হয়, সোৱাদ হয়। গতিকে মই ইয়াত খুন্দি থৈছিলোঁ নহৰু, গতিকে ইয়াত মই দি দিছোঁ। ইয়াত নহৰু দিয়া টেষ্টটোৱে বেলেগ আৰু খাৰ শাকত, নহৰু নহ'লে খাৰ শাক। তাৰপিছতে মই অলপ পানী এড কৰি দিম, নহ'লে বেছি হেৰি হৈ যাব যে ডাঠ হৈ যাব। বেছি ডাঠ হ'লেও খাৰ শাকখন খাবলৈ ভাল নালাগে, বেছি পাতলা হ'লেও বেয়া, মিডিয়াম হ'ব লাগে আৰু। এতিয়া মই ধুনীয়াকৈ চাটনি মাৰি দিম। ঘাটনি আৰু, অসমীয়াত ঘাটনি বুলিয়ে কয় বহুতে। এডলীয়া ঘাটনি আপোনালোকে দেখিছেনে? আমাৰ ঘাটনি। ঘাটনিয়ে ঘাটি দিলে অমিতাখিনি ধুনীয়াকৈ মিহি হৈ পৰিব, শাককণ দেখিবলৈ ভাল হৈ পৰিব।
গতিকে এতিয়া মই এই ঘাটনিডাল শাকত ঘাটি দিম। এইডাল মানে কি হয় বাঁহৰ পৰা বনোৱা, গতিকে ইয়াত হেৰি খৰিকা এনেকৈ ধুনীয়াকৈ লগোৱা থাকে। এতিয়া এডাল দুৰ্ভাগ্যবশতঃ এডাল ক'ৰবাত পৰিলে, আৰু মই এতিয়াহে গম পাইছোঁ যে সেইকাৰণে এডাল থকা মানে হেৰিয়ে মই ঘাটনি মাৰি দিম। আৰু আপোনালোকে চাই থাকক কেনেকৈ ঘাটনি মাৰোঁ। আপোনালোকৰ আছেনে বাৰু? কমেণ্ট কৰি জনাব দেই। এনেকুৱা আগৰ দিনৰ মানুহে এনেকৈ বাঁহৰে বনাই ধুনীয়াকৈ ঘাটনি মাৰি বনাই লয়, আৰু এইডালে বৰ ধুনীয়াকৈ ব্যৱহাৰ কৰি থাকে। গতিকে ময়ো এনেকুৱা এডাল বনাই লৈছিলোঁ। চাই থাকক। দেখিছে নহয় আপোনালোকে কেনেকৈ ভালকৈ এইদৰে ধুনীয়াকৈ ঘাটি দিব আপোনালোকো। মই আকৌ এবাৰ চাই লৈছোঁ শাকখিনি। এতিয়া দেখিছে নহয় কালাৰ কি ধুনীয়া হৈছে, চাওকচোন। হালধি নিদিয়াকৈ খাৰৰ শাকৰ কালাৰ দেখিছে ন? এতিয়া মই এয়া মোৰ নমাব পৰা হৈ গ'ল, আৰু এতিয়া মই এই শাকখন ধুনীয়াকৈ নমাই দিম। এতিয়া মই অন্য এখন ৰেচিপি বনাই আছোঁ। আপোনালোককে ৰেচিপিবিধৰ কথা ক'বলৈ নহ'ল বাৰু, আৰু আয়োজনটো অলপ মানে দেৰিকৈ কৰা হৈছে। এয়া লোকেল মুৰ্গী আৰু আলু ড্ৰাই ফ্ৰাই কৰিম। এতিয়া মই অলপ ল' ফ্লেমত দিছোঁ, মানে ভাপতে সিজিবৰ কাৰণে, নহ'লে লাগি ধৰিব। গতিকে অলপ সময় দি থ'ব লাগিব। এতিয়া মোৰ এয়া লোকেল মুৰ্গী ৰেচিপিখন প্ৰায় হৈছেগৈ, নমাব পৰা হৈছেগৈ। আৰু মই ভাপতে দি থৈছিলোঁ সিজিবৰ কাৰণে। এতিয়া ধুনীয়াকৈ এয়া সিজি গৈছে। ধুনীয়াকৈ সিজিছে। এতিয়া মই এখন চাৰ্ভ কৰি ল'ম। এয়া মই এতিয়া ধুই থোৱা লাই আগখিনিয়ে কেৰাহীত দি দিছোঁ। ইয়াত মই জোখমতে মই এতিয়া নিমখ দিম। এতিয়া ধুনীয়াকৈ গাপত দি সিজাই ল'ম। আৰু তাৰপিছত এতিয়া মই জোখমতে অকণমান নিমখ দিলোঁ, আৰু এতিয়া ধুনীয়াকৈ মই এখন ঢাকনে সিজিবৰ কাৰণে ঢাকি দিম। লাই আগ কোনে কোনে খায় বাৰু কমেণ্ট কৰি জনাব দেই। মই কিন্তু এই লাই আগ খাই খুবেই ভাল পাওঁ। এয়া মোৰ এইফালে কুকাৰ চিটি মাৰিলে ভাত পাতি থৈছোঁ। এইফালে লাই আগ পাতত মানে ভাপত দিম, আৰু ভাপতে সিজাম। ইয়াত কুকুৰা মাংস আছিলে, দেখুওৱা নহ'ল ৰেচিপিটো। আজি 3বিধ ৰেচিপি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। ৰেচিপিকেইবিধ খুবেই ভাল হৈছিল। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাব। শেষত ভিডিঅ'টি যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।